এতিয়া বৰ্তমান যিটো চিটুৱেশ্যন মানে প্ৰেমৰ সেইটো কোনো আজিকালি সঁচা প্ৰেম মানে বিচাৰি নাপায়। চ' এই তাহানি দিনত মোৰো মন যায় ধুনীয়া ধুনীয়া ছোৱালী ভাল পাবলৈ। মোৰো মন যায় মাৰ্চিডিজ BMW KTM লৈ অনুষ্ঠানটোৱে আমাৰ প্ৰেমৰ বাৰ্তালাপ। নমস্কাৰ, মই দীপক মিৰি। আপোনালোকে চাইছে মোৰ বাৰ্তালাপ আৰু মোৰ লগত উপস্থিত আছে মোৰ কলেজৰ 4জনমান বন্ধু। আজি আমি এটা বিশেষ মানে ডিছকাছ কৰিম প্ৰেমৰ যিটো বাৰ্তালাপ, মানে যিটো মানে প্ৰেম হয় চবৰে সেইটো কথাখিনি। আমাৰ এইজন হৈছে বিশেষ ব্যক্তি। আজি মোৰ যিটো অনুষ্ঠানত অতিথি হিচাপে মই তেখেতক নিমন্ত্ৰণ কৰিছোঁ, মোৰ অতিথি। মোৰ লগত আছে মিতি। কি ক'বা, তোমাৰ প্ৰেম বস্তুটো কেনেকৈ পতা হয়? বিশেষ অভিজ্ঞতা নাই তেনেকৈ প্ৰেমৰ বিষয়ে ক'বলৈ। তই যি জানো, যি মনে মোৰ যিটো নেকি প্ৰেম মানে যি বুজো সেইটোৱে কৈ দিছোঁ আৰু। মানে মই কথা এটা সুধো ন, তুমি ক্লাছমেট হিচাপে তোমাৰ মানে প্ৰথম প্ৰেম কেতিয়া হৈছিল? মোৰ প্ৰথম 2011-12 মানত হৈছিলে আৰু। মানে বহুত সৰুতে নেকি বাৰু? জাষ্ট একজেক্টলি তুমি ক্লাছ পঢ়ি থাকোঁতে ন? স্কুল পঢ়ি। তুমি কি পঢ়ি আছা বৰ্তমান? মই এতিয়া BA থাৰ্ড চেম পঢ়ি আছোঁ। জীৱনত কিবা হ'ম বুলি ভাবিছে এমিল নাই? জীৱনত তেনেকৈ পলিটিক্স মানে পলিটিক্সটো ভাল পাওঁ। মেজৰ কিয় লৈছা? মেজৰ মোৰ আছামিছত তুমি মেজৰ হ'লে পলিটিক্স লৈছা ন? মানে বহুত মানে এটা ডাঙৰ কথা ক'লে মোৰ বন্ধু সঞ্জীৱ মিছঙে। চ' সি আছামিছত মেজৰ লৈছে কিন্তু পলিটিক্স হোৱা সপোন দেখিছে মানে। ত' ভাল লাগিল। আৰু পোনপটীয়াভাৱে মই যাব বিচাৰিছোঁ মোৰ বন্ধু, খুবেই মানে ভাল লগা লাগতীয়া বন্ধু সুৰজ লাই। আমি তেখেতৰ পৰা দুইষাৰমান কথা জানিম যে প্ৰেমৰ যিটো অনুষ্ঠান আমাৰ হয় নাই, আমি প্ৰেমৰ সম্পৰ্কে কথাখিনি ক'ম। যে আমি প্ৰথমে পোনপটীয়াকৈ মই সুৰজৰ ওচৰলৈ গৈছোঁ যে আমাৰ প্ৰথম প্ৰেম কেতিয়া আছিল আমাক সেইটো জনাব। বৰ বেলেগ কষ্ট প্ৰথম প্ৰেমটো LP স্কুলতে হৈ গৈছিলে। ধুনীয়া ছোৱালী দেখিলে মন গলি যায়। বস্তুটো মানে প্ৰেম বস্তুটো তোমাৰ কেনেকুৱা আছিল মানে LP স্কুলত? এতিয়া অলপ কমেডি টাইপ আছিলে, দেখিলে ভাল লাগি গ'ল। এইটোৱে প্ৰেম। মানুহে এই আমুকক ভাল পায় তামুকক ভাল পায় কৈ দিলে এইটো প্ৰেম নিচিনা মানুহবোৰৰ কাৰণে হয় যে মোৰ কাৰণে নহয় মানে। এইটো একদম ভাল কথা মানে মনোৰঞ্জনো নাই। এতিয়া মানে এই প্ৰেমটোৱে বেছি ভাল আছিল বুলি তুমি ভাবা নেকি? মানে এতিয়া বৰ্তমান যিটো চিটুৱেশ্যন আছে প্ৰেমৰ সেইটো কোনো আজিকালি সঁচা প্ৰেম মানে বিচাৰি নাপায়। চ' এই তাহানিৰ দিনত তেতিয়া এইটো সঁচা প্ৰেম নহ'লে কিন্তু টাইম পাছ বুলি নহয়, বহুত ভাল লগা নহয় কিছুমানে আনন্দৰ কিছুমান মুহূৰ্ত আৰু। চ' এতিয়া মানে তুমি কাৰ লগত আছা? আৰু থাকিলে নহয় LP স্কুল হাই স্কুল থাকি গ'ল। তেনেকুৱা নহয়। 6ত পাওঁতে এইবোৰ একো নাজানোৱেই, 7ত পাওঁতে নাজানো। তেতিয়া 8ত পাইছোঁ। 9-10ত হোৱাৰ পৰা আমাৰ 8ৰ ছোৱালী চাবলৈ আহে মানে খুব ইণ্টাৰেষ্টিং মানে তেওঁ প্ৰেমৰ কাহিনীবোৰ গম পাইছোঁ ন মানে প্ৰেম এনেকুৱা তেনেকুৱা লগ কৰিব যায়। তেতিয়া চাওঁ মানে বহি পিনি কথা পাতি থাকে। তেতিয়া মই ভাবোঁ মই তাৰে ইমান টাইম কথা পাতে ওলাই কি কথা আচলতে কি মানে। এতিয়াতো আমি তেতিয়া অলপ মন চুইছে প্ৰেম কৰিম 9ত পাই গ'লোঁ। 9ৰ পৰাই দিলোঁ 4জনে মানুহ ফটো। সেইটো কিন্তু এটা কথা, সেইটো ভিডিঅ'টো ভাইৰেল হ'ব। তুমি হ'ব দিয়া মই সেইটোৱে সুধিছোঁ যে তোমাৰ এতিয়া বৰ্তমান তুমি কাৰ লগত আছা মানে প্ৰেমত? এতিয়া বৰ্তমান এইটো বাহিৰ লগত যদি ক'ব নোৱাৰো ঠিক আছে, একো নাই। আমাৰ এই অনুষ্ঠানখন যিটো প্ৰেমৰ বাৰ্তালাপ অনুষ্ঠান সেইটো নক'লেও একো নাই, কিন্তু আমি এটা ৰিকুৱেষ্ট কৰিম যে তুমি এটা প্ৰেমৰ আমাক সংজ্ঞা দিব লাগে। মানে প্ৰেম বস্তু আচলতে কি মানে তোমাৰ কেনেকৈ কৰা যায়, তোমাৰ যিটো তুমি কি বুলি লয়, তুমি কি বুলি মানে ভাবা? প্ৰেম মোৰ ধাৰণা দেই, প্ৰেমটো এনেকুৱা বস্তু অকল ল'ৰা ছোৱালীৰ মাজত যে প্ৰেম হয় সেইটো বুজিছোঁ, আমি সেইটো বুজিছোঁ যে তোমাৰ সংজ্ঞা মতে কি হ'ব যে ল'ৰাজনী ছোৱালীৰ মাজত যিটো মানে প্ৰেম, মানে প্ৰেম বস্তুটো কেনেকুৱা হ'ব লাগে তোমাৰ মনত? প্ৰেম মানে এইটো ল'ৰা ছোৱালীৰ প্ৰেমটো এনেকুৱা হ'ব লাগে যে ল'ৰাটোৱে যিমান মানে একচুৱেলি এইটো বুজিব লাগিব, মানসিকভাৱে অন্তৰৰ পৰা আহিব লাগিব। তোমাৰ মতামত সেইটো মানে মোৰ মতামত মানে এইটো তুমি যিকোনো ক'ব পাৰা। ল'ৰাটোৱে
কিবা এটা কম উঠিলে ছোৱালীজনীয়ে টান্দা দিব লাগিব, ছোৱালীজনী কম উঠিলে ল'ৰাটোৱে টান্দা দিব লাগিব। চহী তহি পোৱা নোপোৱাটো পাছৰ কথা। প্ৰথমতে যদি দুখন তালে মানে লগাই ডাঙৰকৈ চাওঁ যাবই, এখন তাল যদি পেলাই ৰাখি থোৱা যায়, এখন তাল যদি তোমাৰ মনত মানে প্ৰেম বস্তু তুমি এনেকৈ বিচৰা ন? একো নাই, আমি আৰু এটা কথা আমি তোমাক ক'ম যে তুমি এটা মানে প্ৰেমত ডাইলগ ক'ব লাগে আমাক, যিটো মন যায় ফিল্ম বনাওঁ ডাইলগ ক'বা নেকি? যিকোনো মানে কম ভালকৈ মানে ইম'চনেলি যে তুমি কাৰোবাক মানে ভাল পাওঁ বুলি মানে প্ৰপ'জ দিছা, তেনেকৈ এটা তোমাক ডাইলগ মানে ক'ব লাগে। নাই তেনেকুৱা ডাইলগ নাই, এটাই আছে, মোৰো মন যায় ধুনীয়া ধুনীয়া ছোৱালী ভাল পাবলৈ, মোৰো মন যায় মাৰ্চিডিজ BMW KTM লৈ ছোৱালী পাছত উঠাবলৈ, ৰুমত লৈ যাবলৈ। থেংক ইউ। আমি ইমানতে অনুষ্ঠানটো সামৰণি মাৰিছোঁ। আকৌ কথা পাতিম, আকৌ লগ হ'ম এটা বিশেষ অনুষ্ঠানৰ সৈতে। মই দীপক মিৰাজী বাহিৰ আছোঁ, ধন্যবাদ। সমনীয়াৰ লগত খেলা খেলি সেই দিনবোৰ নেপাওঁ বিচাৰি আজি সকলোৱে মস্কুল 1 2 3 4 চবে মিলি শাৰী পাতি প্ৰাৰ্থনা সময়ত মনে মনে দিওঁ